জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰৰ হৈ গ'ল আঙুঠি পিন্ধোৱা। যোৱাকালি ভাইৰেল হ'ল তেওঁৰ আঙুঠি পিন্ধোৱা পৰ্বৰ কিছু ভিডিঅ'। এতিয়া জনোৱা হওকচোন তেওঁৰ সেই প্ৰেয়সীগৰাকীনো কোন? কিমান বছৰৰ ভালপোৱা তেওঁলোকৰ? লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ? সকলোবোৰ কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰা আশ্চৰ্য বৰপাত্ৰলৈ তেওঁৰ নতুন জীৱনৰ বাবে অলেখ অযুত শুভকামনা জনালোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আশ্চৰ্য বৰপাত্ৰৰ গান শুনি ভাল পায়নে? যদিহে ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া জনোৱা হওকচোন তেওঁৰ প্ৰেয়সীগৰাকীৰ সম্পূৰ্ণ ঠিকনা। তেওঁৰ প্ৰেয়সীগৰাকীৰ নাম হৈছে মীনাক্ষী বৰঠাকুৰ আৰু তেওঁৰ ঘৰ হৈছে দেৰগাঁৱত, কিন্তু থাকে গুৱাহাটীত। তেওঁলোকৰ লাভ মেৰিজ আৰু তেওঁলোকৰ ভালপোৱাই বৰ্তমান 12টা বসন্ত অতিক্ৰম কৰিলে। এতিয়া দুয়োৱে বিবাহৰ বাবে সাজু হৈছে। গতিকে তেওঁলোকৰ নতুন জীৱনৰ বাবে আশীৰ্বাদ কৰি কমেণ্ট কৰিবচোন।